संकल्प यात्रा आमार फकीरा ग्रामत अनुष्ठित होइছে এই কারণে আমি বহুত ডিপার্টমেন্টৰ ষ্টল বহাইছো যেনে আধাৰ আয়ুষ্মান ভাৰত আমাৰ হেলথ ক্যাম্প চলি আছে আমাৰ 500 বেছি মানুহ আজি ইয়াত আহি একত্ৰিত হৈছে আমাৰ ভ্যানখন আহিছে তাত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰৰ আমাৰ অডিঅ মেছেজ আছে সেইটো আমি সকলোৱে চালো আমাৰ ভিডিঅ আমাৰ যোনটো মেছেজ আছে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা সেইটো আমি চালো আৰু প্ৰগ্ৰামটো এতিয়া চলি আছে এইটো বহুত ভালকৈ সঁহাৰি জনাইছে আমি বহুত ভাল পাইছো মনৰ আমাৰ বহুত ভাল লাগিছে যোনটো ক্ৰাউড আজি ইয়াত আহি পেলাই একত্ৰিত হৈছে ষ্টলত বহুত বেছি ক্ৰাউড হৈ গৈছে চ' আশা কৰিছোঁ যে সকলোৱে যাতে নিজৰ নিজৰ সুবিধাটো পায় সেইকাৰণে ষ্টলখিনিও আমি এক্সটেণ্ড কৰিছোঁ টাইমটো চবে বহি থাকিব দিল চবৰে যোনটো অসুবিধা হৈছে এইবোৰ চব কমপ্লিট হোৱাৰ পিছতহে ষ্টল ৰাইজৰ সঁহাৰি খুব ধুনীয়া পাইছোঁ আমি কিন্তু মই আপোনালোকৰ মাধ্যমেদি এটা কথা ক'ব খুজিছোঁ যে আমাৰ 4 বছৰ হ'ব ধৰি ফকিৰা গ্ৰাম মিউনিচিপাল বৰ্ড এতিয়াও আমাক PMAY ADULF স্বনিধি এইবিলাক স্কিম আমাৰ আণ্ডাৰত এতিয়া অহাই নাই এতিয়া আজিৰ পৰা ৰাইজে যে আমাক কামুৰিব ৰাইজে আমাক গালি পাৰিব মই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ এইবিলাক স্কিমত আমাৰ ফকিৰা গ্ৰাম মিউনিচিপাল বৰ্ড যাতে খুব সোনকালে ইনক্লুড কৰা হয় যাতে আমি ৰাইজৰ গালি খাব নালাগে সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ চৰকাৰৰ নিৰ্দেশ মতে আমি প্ৰগ্ৰামখন পাতি দিলোঁ ইমান দিনে মানুহক আমি বুজাই থৈ আহিছিলোঁ যে আজিৰ পৰা তেওঁলোকে ভাবিব যে তেওঁলোকৰ আহিল গতিকে আমাৰ এটা ডাঙৰ বিপদে হ'ব গতিকে মই চৰকাৰক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ যাতে PMAY ADULF স্বনিধি যোজনা স্বনিধিটো এতিয়াও টকা সোমোৱা নাই স্বনিধি আমাক ল'ব দিছে যে আপোনালোকে বেনিফিচিয়াৰীৰ নামবিলাক লওক PMAY এতিয়ালৈকে আমাৰ ইয়াত নাই আমাৰ টাউন এৰিয়াত এতিয়াও নাই গতিকে আমি এইটোৱে অলপ দুখ পাইছোঁ প্ৰগ্ৰাম আমি চৰকাৰক কৰি দিছোঁ কিন্তু আমি গালি খাব লাগিব ৰাইজৰ এইখিনি সজাগ হ'ল ৰাইজে সজাগ হৈ আমাক আৰু বেছিকৈ ধৰিব এতিয়া আপোনালোকে দিয়ক আমাক PMAY সেইদিনাখন আপোনালোকে সভা কৰিলে সংকল্প যাত্ৰা কৰিলে বিকশিত ভাৰত আমিতো পোৱা নাই এতিয়াও অনুৰোধ জনাইছোঁ মই ডাইৰেক্টলি মই মুখ্যমন্ত্ৰী মহোদয় তেখেতকে অনুৰোধ জনাইছোঁ যে ছাৰ আমাৰ এই মেটাৰটো অলপ যাতে তেওঁ নিজে চায় আৰু